নমস্কাৰ সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিসকলে আসাম পুলিচ এডমিট কাৰ্ডৰ বাবে অপেক্ষা কৰি আছিল অৰ্থাৎ যিসকলে ড্ৰাইভিং পোষ্টৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ডৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে এক বিগ ব্ৰেকিং আপডেট বা তেওঁলোকৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড ডেট ইছ্যু ইতিমধ্যে পাব্লিছ কৰিছে সো এইটো ভিডিঅ'ত অভিষেক গম পাব যে কেতিয়াৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আপোনালোকে এইটো নটিফিকেশ্যন ডাউনলোড কৰিবলৈ মোৰ টেলিগ্ৰাম চেনেলত গৈ চেক আউট কৰি আপোনালোকে এই নটিফিকেশ্যন নিজেও চেক কৰিব পাৰিব লগতে আপোনালোকে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ টেলিগ্ৰাম চেনেলখন জইন কৰি ৰাখিব আৰু লগতে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াত দিয়া আছে যে যি আসাম পুলিচৰ যি ড্ৰাইভিং কনষ্টেবল আছিল সেই কনষ্টেবলত যি বিভিন্ন ধৰণৰ পোষ্ট ওলাইছিল ড্ৰাইভিঙৰ সেই পোষ্টৰ এগেইনষ্টত যি এডমিট কাৰ্ড অৰ্থাৎ ড্ৰাইভিং স্কিলৰ বা স্কিল টেষ্টৰ ইতিমধ্যে এডমিট কাৰ্ড তেওঁলোকে ইছ্যু কৰা হৈছে সো গতিকে ইয়াত তেওঁলোকে দিয়া হৈছে যি ড্ৰাইভিং টেষ্ট অৰ্থাৎ স্কিল টেষ্টৰ যি 10 মাৰ্চ 2024 চনৰ ফাৰ্ষ্ট আসাম কমাণ্ডো বেটেলিয়ান মান্দাকাট নৰ্থ ইষ্ট গুৱাহাটীত তেওঁলোকে অনুষ্ঠিত কৰা হ'ব অৰ্থাৎ আপোনালোকৰ যি এক্সাম সেই এক্সাম 10 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু লগতে যি এই এডমিট কাৰ্ড 11 বজাৰ পৰা 12 বজাৰ অৰ্থাৎ ৰাতি 12 বজালৈ আপোনালোকে অৰ্থাৎ 4 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত আপোনালোকৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যেহেতু 10 তাৰিখে এক্সাম আছে সো গতিকে আপোনালোকে নিজৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড 4 তাৰিখ আৰু 9 তাৰিখৰ ভিতৰত ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰিবলৈ আপোনালোকে সিম্পলি www.slprbassam.in যাব লাগিব যেতিয়াই এডমিট কাৰ্ড ডাউনলোডৰ লিংক এক্টিভ হ'ব তেতিয়া আপোনালোকক মই নিশ্চয় দেখুৱাই দিম যে কেনেকৈ ডাউনলোড কৰিব পাৰিব সো গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টো যদি ইনফৰমেটিভ লাগিছে লাইক কৰি দিব সো ইমানে আছিল ভিডিঅ'টো এহলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ